এইটো না কি আৰু কওক সেইটোকে কৈছে মই জিকাৰ পিছত যে এনেকুৱা নিউজ লাইভ আহিব লাগে কেনেকুৱা হৈছে ভোট কেনেকুৱা হৈছে 19 তাৰিখত জিকিবই আপুনি জিকিবই একদম 100%। মই হিচাপ কৰি আনিছিলোঁ দেই প্ৰায় এটা লাইনত মাত্ৰ 10জন মানুহ দেখে চব মোৰ মানুহ নিচিনা লাগে এনেকৈ চালে হাঁহে যে এই হাঁহাত হৈ মোৰ আৰু মানে ভোট দিছে আৰু ভোট দিছে তাৰমানে আপোনালৈ হাঁহা মানে ভোট হাঁহা মানে ভোট যোনে এনেকৈ তেৰা চাই সি নাই দিয়া নাই তাৰ আপোনালৈ চাই হহা মানুহ কিমান লগ পাইছে আপুনি প্ৰায় 10জন মান নাচায় মাত্ৰ 10জন মানুহে নাচায় বাকী চব চাই কিমান 10জনে নাচায় এটা লাইনত দুইফালে লাইন না দুইফালে লাইনত তাৰমানে এইফালে 30-40 জন এইফালে 30-40 জন থাকে তাতে চব মানুহবিলাকে চাই আৰু চালে মানে সেইবিলাক মানে দিছে আৰু কি বাকীবিলাক নোচোৱাতে এনেকৈ থাকে পূৰা যদি কংগ্ৰেছ একটা টেষ্টটো কংগ্ৰেছ হৈ যায় না কিছুমান এইটো এনেকৈ থাকে নাচায়ে এই দুৰৱস্থা দেখি বোলে আমাৰ এই সমষ্টিটো মামুলি দুৰৱস্থা নেকি 10 বছৰ কালে একোৱেই নাপালে ৰাইজে দিম বুলি কিমানটা ঠকালে বোলে মন্দিৰ চন্দিৰ ক'ত ৰাস্তা দিম কিবা দিম বুলি ঠকাই আছে উপায় নাপায় কোনে ঠগাইছে কংগ্ৰেছ চৰকাৰে কংগ্ৰেছ ডমিনেটেড কংগ্ৰেছ আছিলে না 10 বছৰ কাল বিজেপিৰ আৰু পঞ্চায়তো বিজেপিৰে কেনেকৈ ঠগলে মানে ইয়াতে আৰু কিবা থাকে না পেক থাকে না পেক থাকে নেকি কাৰ লগত পেক আছে কি জানে এতিয়া মই নতুন সেই উঠিছে সেইটা পেকটো এতিয়া মইহে বুজি পাম আপুনি জিকিলে কি দিব ৰাইজক 1 নম্বৰত দুটা বস্তুৱে কৰিম এটাতো ৰাস্তা এটাতো পানী মন্দিৰটো 3 নম্বৰত দেই বিজুলী বাতিটোতো আমাৰ কাউন্সিলত নপৰে এইটোতো চৰকাৰ বেলেগ আছে ৰাতিপুৱাৰ পৰা আপুনি ক'ত পলাই আছিলে ৰাতিপুৱা মই এক নম্বৰ এইফালে টঙিয়াৰ পৰা আহিলোঁ আহি পেলাই ৰামনগৰত গ'লোঁ ৰামনগৰৰ পৰা তাত ভাত খাই পেলাই এতিয়া আহিছোঁ আপুনি বোলে ক'ত পলাব চেনেল ফোনৰ লগত চেনেল মিলাই আছে চব ৱৰ্কাৰ্ছবিলাক আছে না আমাৰ বিজেপি ৱৰ্কাৰ্ছ মামুলি নেকি বুথ কমিটিৰ পৰা মণ্ডললৈকে পূৰা সোমাই আছে ইয়াত এই যে ভোট দিবলৈ আহিছে যে ভোট দিবলৈ আহি পেলাই আপোনাৰ পৰা পইচা বিচাৰ হয় নেকি আৰু পইচা দিব লাগে বুলি আপুনি পলাই আছে নহয় এই মদ খোৱাবিলাক খোজে না কিমান দিছে দিয়া নাই বৰ্তমান দিয়া নাই গধূলি লাগিলে ঘৰতে খাম বুলি কৈছে আৰু গধূলি ঘৰতে একদম পূৰা 2 কুইণ্টেল মান চাউল একটা বনাই থৈছে সেইটোকে খাম বুলি কৈছে মদো খুৱাই দিব ন 2 জাৰ্কিং আছে সেইটোকে খুৱাই নালাগিলে চাইছে নাই পইচা দিয়ে নহ'লেতো ভোট নিদিওঁ বুলি কৈছে নে আপোনাক নাই কোৱা নাই খালি খোৱাবি কৈছে আৰু খুৱাম ঠিক আছে খুৱাম গধূলি খুৱাম আপুনি জিকিলে কি হ'ব এইবাৰ জিকিলেতো পূৰা পৰিসৰখন ফাটাফাটি ডেভেলপ হৈ যাব পূৰা অ'কে এক টাকাও নথকায় কংগ্ৰেছে মানে 10 বছৰ ঠগি আছিল ঠগিছে ক'ত মন্দিৰ খুটা এটা গাড়ী থৈছে দুৱাৰ মুকলি কৰি পেলাই কৰাই নাই আজিলৈকে খুটাটো মামৰে খাই গ'ল এনেকুৱা আছে 5টামান দেখিছোঁ মই সমষ্টিত ঘূৰি পেলাই এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যে বিগত 10 বছৰ পৰা ঠগিলে নেকি ঠগা নাই বাৰু অলপমান কৰিছে আধাটো ঠগিছে আৰু যেনিবা আধাটো এতিয়া আপুনি আজি মানে ভোটটো শেষ হৈ যাব ৰাতি আপোনাৰ ঘৰত একদম পূৰা 2 কুইণ্টেল খুৱাই দিব ভালকৈ নাই বেছি খালেতো পাগলা হৈ যাব না অলপ খুৱাম লাগিলে চবকে ঠাই খুৱাম লাগিলে আৰু যোনে খাব একেবাৰে ইচ্ছা থাকে সেইটো যায়ে কিমান ভোট পাব আপুনি 8,000 পলিং হ'ব দিম 8,000 ভিতৰত একদম মইতো আশা কৰিছোঁ 6,000 মান পাব নেকি আৰু পাছত দিলোঁ যে যেনিবা বিজুমণি আকৌ পাছত দিলোঁ হ'লেও 5,500 থাকে আৰু 1,000 তাত নহ'লে কিন্তু মই হিচাপ কৰিছিলে 6,000 মই পাম 2,000 তাত 500 আকৌ দিলোঁ আৰু যেনিবা 500 আপোনাৰ পৰা দি দিছোঁ তাৰমানে আপুনি জিকিব এটা ৰাইজৰ মুখত চালি গম পায় আপুনিতো 19 তাৰিখে জিকি যাব আপুনি কিমান কুইণ্টেল চাউল হেৰি কৰিব 19 তাৰিখে আজিতো ইলেকশ্যন না আজিতো প্ৰায় নাখাবও পাৰে আজিতো অলপ ৰিজাল্টৰ পিছতে বেছি খাই না আজি অলপ চলপ যাব আৰু কষ্ট কৰাবিলাক যিবিলাকে কষ্ট কৰে ৰিজাল্টৰ কাৰণে কিমান ৰাখিব যদি আপুনি জিকে মানুহ কিমান আহে এতিয়া যিমান আহে সিমানটো দিব লাগিব না বহুত টকা যাব দেখোন আপোনাৰ বহুত টকা যাব ঐ নিজে দি আনে মই খালি গাহৰি মাংস দিম বাকী চব মদটো পাব্লিকহে আনিব ঠিক আছে